হাই বন্ধুসকল, কি খবৰ আপোনালোকৰ? আমাৰ খবৰ ইমান ভাল নহয়। আমাৰ ব্লেংকেটটো চাওক, এয়া প্লাষ্টিক হয়। আমাৰ ব্লেংকেট প্লাষ্টিক। আমি আহিছিলোঁ ঢেকীয়াজুলি, আলিচিঙা, নৰ্থ ইষ্ট ইষ্টেমালৈ আহিছিলোঁ। এতিয়া আমাৰ 12টা বজাত বিশ্ব শান্তি সম্পত্তিৰ বাবে আমি যি ইষ্টেমা ইয়াতে আয়োজন কৰিছিলে, তাতে প্ৰায় 30 লাখ মানুহ ইয়াতে সমাগত হৈছিলে। আমাৰ 12টা বজাত আমাৰ অন্তিম দুৱা যিটো হয়, অন্তিম দুৱা সম্পূৰ্ণ হয়। হোৱাৰ পিছৰ পৰা এনেকুৱা ভিৰ, 50-60 হাজাৰ গাড়ী একেলগে ট্ৰাফিক জামত পৰি এতিয়া আমি ঘৰত যাব নোৱাৰাকৈ আমি পথাৰৰ মাজতে শুই দিছোঁ। এয়া আমাৰ মোৰ বন্ধু এজন ইয়াতে শুই আছে, লগৰজনে শিয়ালৰ মাত দিয়ে অলপ পিছে পিছে। এয়া চাওক, পথাৰৰ মাজত কেনেকুৱা অৱস্থা, খালী গাড়ীয়ে গাড়ী, যেনিয়ে যায় গাড়ী। এয়া চাওক মাত দিছে।